हेलो स्टूडेंट आज ये भिडिओत क्लास 10 अष्टम अध्ययन किछुमान इम्पर्टेन्ट क्वेश्चन दी दिम जो बছर दिसिलो हेखिनि आहिबो आरो पुरानी जितो भिडिओ आछे बेलेग चेनेलत हेतो तुमालोके नाचाबा आज एतो नतुन जितो चेनेल खुलिसु हेतोत नतुन भिडिओ दि आसु तुमालोके जिखिनि মই दि दिम हेखिनि भालকৈ पढिबा तारपरा 100% तुमालोकर कमन पढिबो एमसीक्यू कमन नपढिबो पारे एमसीक्यू कारण মই কৈ আছো কেনেকৈ পঢ়িব লাগিব তোমালোকে ভিডিওটো হেকলৈকে চাব আৰু এই চেনেল নতুন হয় সেইকাৰণে মোক সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি লগত যেটো বেল আইকন আছে হেতু অল কৰি দিব আৰু এর আগৰ যিবিলাক অধ্যায় আছে সেইখিনি মই চেনেলত দি দিছো আপলোড ভিডিও দি দিছো তোমালোকে চেনেলৰ ভিতৰত গৈ কেনে তোমালোকে চাই লবা আজি ভিডিওটো স্টাৰ্ট কৰো আহা প্ৰথমে তোমালোকে অনুশীলনী 8.1 ৰ পৰা অকল 3 নম্বৰটো পঢ়িবা ফাৰ্ষ্টৰখিনি পৰা ঠিক আছে তাৰ পিছত তোমালোকে হেটো পিছৰ পৰা 8 নম্বৰটো চাই লবা তাৰ পিছত তোমালোকে আৰু নালাগে তোমালোকে এই টেবুলখিনি ভালকৈ মনত ৰাখিবা এমসিকিউৰ কাৰণে আৰু তোমালোকে 8.2 ৰ পৰা অকল 2 এমসিকিউৰ কাৰণে পঢ়িবা আৰু 3 নম্বৰটো 2 মাৰ্কৰ কাৰণে পঢ়ি লবা তাৰ পিছত অনুশীলনী 8.3 পৰা তোমালোকে 3 নম্বৰ আৰু 6 নম্বৰটো চাই লবা তাৰ পিছত উদাহৰণ 12 উদাহৰণ 14 তোমালোকে ভালদৰে চাবা তাৰ পিছত 8.4 পৰা 4 নম্বৰটো ভালদৰে দেখিবা এমসিকিউ 100% কোন পৰিব ইয়াৰ পৰা আৰু তোমালোকে 5 নম্বৰৰ 2 আৰু 7 টো ভালদৰে চাই লবা আজিৰ কাৰণে এইখিনি আছিল পিছৰ ভিডিওত মই বেলেগখিনি দি দিম কাৰণ ইমান ডাঙৰকৈ ভিডিও নবনাও কাৰণ এটা নতুন চেনেল হয় এই কাৰণে সৰু সৰুকৈ ভিডিও বনাই আছো আৰু ভিডিওটো ভাইরাল হ'ব লাগিব সেই কাৰণে তোমালোকে লাইক কৰিবা আৰু চেনেলটো শেয়াৰ কৰিবা যাতে সবৰ লগতে এটো ইম্পৰ্টেন্ট ভিডিও হয় তোমাৰ সবৰ লগতে যায় তো ভিডিওটো লাইক কৰিব আৰু আজিৰ কাৰণে এইখিনি আছিল আৰু তোমালোকৰ নৱম অধ্যায় নাজানে তোমালোকে জানা পিছৰখিনি মই বেলেগ ভিডিওত একেবাৰে শেষ কৰি দিম